নমস্কাৰ দৰ্শকসকল, বুলুজ কিডছ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। 1 লিটাৰ গৰু গাখীৰ ল'লোঁ, এইখিনি পাগিম। এতিয়া কেৰাহীটো বহাই দিলোঁ, লাগি নধৰিবৰ কাৰণে অকণমান পানী দিলোঁ। এয়া গাখীৰখিনি বহাই দিলোঁ। গাখীৰখিনি গৰম হৈছে। এতিয়া মই অকণমানকৈ লেবু দি দিম। এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকে গাখীৰখিনি নাফাটে। এয়া ফাটিবলৈ আৰম্ভ কৰিছে আৰু ফাটিব ভালদৰে। এয়া ভালদৰে ফাটি গ'ল। এতিয়া নমাই ল'ম। এনেকৈ এটা টিফিন বাতি লৈছোঁ ডাঙৰ, ইয়াতে কাপোৰখন এনেকৈ পাৰি ল'লোঁ। এনেকৈ বাকি দিলোঁ। লেবু দিয়াৰ বাবে টেঙা হ'ব পাৰে, গতিকে অলপ ঠাণ্ডা পানীও দি দিলোঁ। এতিয়া উঠাই ৰাখিম। এইখিনি ভালদৰে পানী গুচাই ল'লোঁ। ইয়াতে লৈ ল'লোঁ, ঠাণ্ডা হ'বলৈ দিম। 1 কাপ চেনি দিলোঁ আৰু লগতে পানীও দিলোঁ। চেনি পানীখিনি উতলিব ধৰিছে, এইখিনি হ'বলৈ দিম। আৰু এই গাখীৰখিনিও লগতে অকণমান পাগি ল'ম। এইখিনি কেশৰ ল'লোঁ, ইয়াতে দি দিলোঁ। এতিয়া অকণমান গৰম গাখীৰ দিম। এইখিনি কেশৰে ৰংটো দি দিব। এইখিনি ইয়াতে কমকৈ 2 চামুচ চেনি দিলোঁ আৰু ইয়াতে কেশৰখিনি দি দিম। ভালদৰে লৰাই দিম। এই গাখীৰখিনি পাগি লোৱা হৈ গ'ল। এইখিনি হৈ গ'ল, নমাই দিলোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। এইখিনি ভালদৰে সানি ল'ম। ইয়াৰ লগত 2 চামুচ পাউডাৰ গাখীৰ দিম, শুকানটো। অকণমান বেকিং পাউডাৰ দি দিলোঁ। এনেদৰে এটা ল'লোঁ। এনেদৰে আটাইকেইটা বনাই লোৱা হৈ গ'ল। 5 মিনিট ৰেষ্ট দিম। চেনি পানীখিনি উতলিব ধৰিছে, এতিয়া আমি এটা এটাকৈ বহাই দিম। এয়া আমাৰ মিঠাইখিনি হৈ গ'ল। গেছটো অফ কৰিলোঁ। ধুনীয়াকৈ ফুলিছে। এতিয়া মিঠাইকেইটা ইয়াতে লৈ লওঁ। এতিয়া আমি পাগি লোৱা গাখীৰখিনি ইয়াতে দি দিলোঁ। আজি ঘৰতে ৰসকদম বনালোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যেন ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিয়ে। এয়া খিচমিচেৰে সজালোঁ। এয়া আমাৰ ৰসকদম মিঠাই তৈয়াৰ হৈ গ'ল। এয়া ধুনীয়াকৈ সিজিছে।